কবিতাৰ শিৰোনাম এমুঠি মৰমৰ অনুভৱ। কথা পৰশজ্যোতি বৰা, আবৃত্তি তৃষ্ণাৰাণী বৰা। এমুঠি মৰমৰ অনুভৱ। সৌ সিদিনা তুমি পথাৰৰ একা বেকা বাটেৰে আহিছিলা আৰু এতিয়া তুমি চহৰৰ পকী ৰাস্তা বিচাৰি মোৰ পৰা আঁতৰি গলা। তোমাক দেখা পাওঁ কেতিয়াবা কেতিয়াবা আহিনৰ সেউজী পথাৰত, কেতিয়াবা জোৰ জোৰ মলয়াৰ মাজত, আকৌ কেতিয়াবা নুপুৰ বজোৱা বৰষুণৰ মাজত। মাথোৱেদি চিকমিকনিয়ে বুকুৰ গধুৰতা কঢ়িয়াই বোৱাই নিয়ে অলেখ ঠিকনা। বুকুত জাপি হেজাৰ কাহিনী, উশাহত কম্পিত হৈ উঠে নিশ্বাসৰ অনুকম্পা। বোৱাই নিয়ে বিশ্বাসৰ মৰম ভাল পোৱা, বাস্তৱায়িত কৰে দিন ৰাতিৰ পৰিক্ৰমা। তুমি হাঁহিলেই চৰাইবোৰে গুণগুণায়, তুমি কথা ক'লেই ফুলবোৰে খিলখিলায়। নোৱাৰো মাত্ৰ তোমাৰ হৃদয়ত স্থান ল'বলৈ, আৰু নোৱাৰো তুমি মোক ভাল পোৱাকৈ সপোন দেখুৱাবলৈ, আৰু মাত্ৰ নোৱাৰো তোমাৰ প্ৰতিটো সপোনত মই লুকাই থাকিবলৈ। আঁতৰি নাযাবা দেই তুমি, মই যে ভাগিয়েই পৰিম। নোৱাৰো তোমাৰ পৰা আঁতৰি থাকিব, আৰু নোৱাৰো তোমাক পাবলৈ। দুখ লাগে তুমি যদি আঁতৰি থাকা। মোৰ বিশৃংখল শব্দবোৰে তোমাক আমনি কৰিছে চাগৈ। মোৰ এটা অনুৰোধ ৰাখিবা প্লিজ। এইখিনি পঢ়ি উঠি তোমাৰ চকুজুৰি মুদি খন্তেকলৈ মোৰ কথা ভাবিবাচোন, ভাবিবাচোন। ধন্যবাদ।